না আমি প্ৰথম কথা হ'ল এই গোটেইটো কাৰ্যসূচী কৰিম বুলি আমি অহা নাছিলোৱে। আমি যেহেতু যোৱা কালিৰ পৰা সংবাদ মাধ্যমত এটা কথা প্ৰকাশ হৈ আছিল যে মূল বান্ধটোৰ 2 ফুট ওপৰেৰে ইতিমধ্যে পানী বাগৰিবলৈ আৰম্ভ হৈছে আৰু তাৰ দাঁতি কাষৰীয়া পাহাৰবিলাকৰ মাটি খহিবলৈ আৰম্ভ হৈছে। গতিকে তাক আমি আজি চাবৰ কাৰণেহে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযাত্ৰী দল ইয়ালৈ আহিছোঁ। কিন্তু তেওঁলোকে দেখিছে, আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ মানুহক ইয়াত সোমাবলৈ দিয়া হোৱা নাই বা দল সংগঠনৰ যিবিলাক প্ৰতিনিধি আহিছে সেই প্ৰতিনিধিসকলক ইয়াত এনেধৰণে সোমাবলৈ দিয়া নাই। মই ভাবোঁ এইটো উচিত কথা হোৱা নাই বা অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আমি অসম ৰাজ্য এই অৰ্থনৈতিকভাৱে কি লাভৱান্বিত হ'ম সেই বিষয়ে আজি স্পষ্টভাৱে তেওঁলোকে কোনো এটা নীতি ল'ব পৰা নাই। যদি 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন হয় তেনেহ'লে 1.25% বিদ্যুৎ আমি বিনামূলীয়াকৈ পাম, অৰ্থাৎ 25 মেগাৱাট বিদ্যুৎ আমি বিনামূলীয়াকৈ পাম অসম চৰকাৰে। গতিকে 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাবৰ কাৰণে আমি মাজুলী, ধেমাজি, লখিমপুৰ মানুহক এনেধৰণে বন্ধকত ৰখাটো কেতিয়াও উচিত কথা নহয়। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আছোঁ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছিল বিগত দিনবিলাকত 2014 চনত আমাৰ দল সংগঠনসমূহৰ লগত তেওঁলোকৰ আলোচনা হৈছিল। তেওঁলোকে তাত কৈছিল যে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হ'ব আৰু সেই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন নিদিয়া পৰ্যন্ত মূল বান্ধটোৰ কাম বন্ধ ৰাখিব। কিন্তু ৰাজহুৱা যিহেতু এটা সম্পত্তি তেনেহ'লে তাৰ মেৰামতি কাম হ'ব পাৰে, তেনেধৰণে সেই সময়ত সিদ্ধান্ত লৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে জানে যে দুজন ব্যক্তিয়ে গ্ৰীণ ট্ৰিবিউনেলত গোচৰ তৰিছিল আৰু সেই ব্যক্তি দুজন এজন চৰকাৰী পক্ষৰ ব্যক্তি আৰু আনজন আপোনালোকে জানে যে এই বৃহৎ নদী বান্ধটোৰ লগত আন্দোলনখনৰ লগত কোনো কালে তেওঁৰ সম্পৰ্ক নাছিল। গ্ৰীণ ট্ৰিবিউনেলে যেতিয়া এটা সেউজ সংকেত দিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ কি কৰণীয় আছিল, তেওঁলোকে যাব লাগিছিল দেশৰ উচ্চতম ন্যায়ালয়লৈকে, কিন্তু উচ্চতম ন্যায়ালয়লৈকে যোৱা নগ'ল। গতিকে এগৰাকী চৰকাৰী ব্যক্তি আনগৰাকীয়ে হয়তো এনেধৰণে এক উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁ এই গোটেই বিষয়টো গোচৰ তৰিছিল। গতিকে আজি গ্ৰীণ ট্ৰিবিউনেলৰ কথা কৈ এনেধৰণে তেওঁলোকে যি বান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে সেই কথাটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলওঁ যে কেন্দ্ৰীয় চৰকাৰে 2014 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা অসমৰ আন আন দল সংগঠনসমূহে যিবিলাকে বৃহৎ নদী বান্ধ বিৰোধিতা কৰিছিল তেওঁলোকৰ লগত আলোচনা হৈছিল। সেই আলোচনাত চুক্তি হৈছিল যে বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন এখন গঠন কৰিব আৰু বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন দিব। সেই প্ৰতিবেদনৰ পৰৱৰ্তী পৰ্যায়ত বান্ধ নিৰ্মাণ হ'ব নে নহয় তাৰ সিদ্ধান্ত লোৱা হ'ব। কিন্তু বিগত দিনবিলাকত আপোনালোকে আমি সকলোৱে জানো যে অসমৰ যিসকল বিশেষজ্ঞ আছে সেই বিশেষজ্ঞই এটা কথা স্পষ্ট কৰিছিল যে এই যি অঞ্চলত বান্ধ নিৰ্মাণ কৰা হৈছে এই অঞ্চলত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব পৰাকৈ এটা পৰিৱেশ নাই। ইয়াৰ এই ভূকম্পিত এলেকা বা ভূকম্পন এলেকা বা ইয়াৰ যিবিলাক পাহাৰ সেই পাহাৰবিলাকৰ পৰা মাটি খহি অহাটো খুবেই চান্স আছে। এই কথাবোৰ আমাৰ যিবিলাক বিশেষজ্ঞ সেই বিশেষজ্ঞই বিগত দিনবিলাকত স্পষ্ট কৰিছিল, কিন্তু আমাৰ বিশেষজ্ঞসকলৰ কথাও নুশুনিলে আৰু নুশুনাৰ কাৰণে আজি আপোনালোকে দেখিছে যে আমাৰ বিশেষজ্ঞসকলে যিবিলাক কথা কৈছিল সেই কথাবিলাক আখৰে আখৰে ইতিমধ্যে ফলিয়াবলৈ আৰম্ভ হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হোৱাটো নিবিচাৰোঁ। যিহেতু 2014 চনৰ পূৰ্বে এই বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পূৰ্বে তেওঁলোকে বিৰোধিতা কৰিছিল। গেৰুকামুখত আহি সেই সময়ৰ সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই আহি ইয়াতে সমাৱেশ পাতি কৈছিল যে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় যে উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হৈ থকা এই বৃহৎ নদী বান্ধবোৰ যদি তেওঁলোকে শাসনলৈ আহে তেনেহ'লে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হ'ব। কিন্তু 14 চনত যেতিয়া তেওঁলোকে শাসনলৈ আহিল যে ইউটাৰ্ণ যিটো মাৰিলে সেই কথাটো কেতিয়াও আমি মানি নলওঁ। আনহে নালাগে এই 2 বছৰ লকডাউন হৈ আছে, সন্ধ্যা আইন চলি আছে, নক্ষ আইন চলি আছে, নক্ষ সন্ধ্যা আইন চলি আছে। এই সময়ছোৱাত সন্ধ্যা আইন বা কাৰফিউৰ সুযোগ লৈ পেলাই ইয়াৰে বিভিন্ন ধৰণৰ ইয়াৰ যন্ত্ৰ পাতি বা নিৰ্মাণ সামগ্ৰী কঢ়িয়াই ইয়াত মজুত কৰি ৰৈছে। এখন গণতান্ত্ৰিক দেশত এখন চৰকাৰে এইটো এটা লজ্জাজনক কথা যে কাৰফিউ চলি থাকিব, জনসাধাৰণৰ চকুত ধূলি দিয়ে এনেধৰণে তেওঁলোকে নিৰ্মাণ সামগ্ৰী আনিব বা যন্ত্ৰ পাতি আনিব। ইয়াতকৈ মই ভাবোঁ এখন গণতান্ত্ৰিক দেশত ইয়াতকৈ আৰু লজ্জাজনক বিষয় নাই। আচলতে লখিমপুৰত ইমান দীঘলীয়াকৈ তেওঁলোকে যে সন্ধ্যা আইন দিছিল বা নক্ষ কাৰফিউ দিছিল এই কাৰণে দিছিল নেকি যে ইয়ালৈ যিবিলাক নিৰ্মাণ সামগ্ৰী বা যিবিলাক যন্ত্ৰ সেই যন্ত্ৰ পাতি আনিবৰ কাৰণে এনেধৰণে ইয়াতে কাৰফিউ দিয়া হৈছিল নেকি সেই কথাটো আজি আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। আন এটা বিষয় যে সেই 2014 চনৰ বা 2011 চনৰ যিবিলাকে নেতা সেই নেতাবিলাকক আমি দেখিছোঁ বহু নেতা এতিয়া মন্ত্ৰী হ'ল, বিধায়ক হ'ল, MLA হ'ল, তেওঁলোকে
ইয়াত আহি পেলাই যেনেধৰণে আন্দোলন কৰিব লাগিছিল বা এই বৃহৎ নদী বান্ধটোৰ বিৰুদ্ধে তেওঁলোকৰ পূৰ্বৰ যিটো স্থিতি সেই স্থিতি আজি সম্পূৰ্ণ এটা বিপৰীত স্থিতি লৈছে কেৱল মাত্ৰ মই সেইসকলক আহ্বান জনাইছোঁ গুৱাহাটীত কেৱল মাত্ৰ প্ৰেছ মিট বা ষ্টুডিঅ'ত কেৱল মাত্ৰ বক্তব্য নেৰাখি প্ৰকৃতাৰ্থতে ইয়ালৈ আহিব লাগে ইয়াৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰা যিবিলাক মানুহ আছে সেই মানুহবিলাকৰ জীৱন আৰু সম্পত্তি নিৰাপদ কৰাৰ স্বাৰ্থত লখিমপুৰ ধেমাজি মাজুলী মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপদ কৰাৰ স্বাৰ্থত ইয়াত আহি পেলাই আন্দোলনৰ গুৰি ধৰিবই লাগে সেই কথাও মই সেই নেতাসকলক আহ্বান জনাইছোঁ গতিকে কোনো কাৰণতে এই নেতাসকল যিবিলাক শাসকীয় পক্ষৰ লগত জড়িত আছে সেই নেতাসকল এটা কথা স্পষ্ট হৈছে যে বৃহৎ নদীবান্ধ বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই সংস্থাটোৱে বিভিন্ন সময়ত যিবিলাক সামাজিক দায়বদ্ধ যিবিলাক পুঁজি CSR যিবিলাক ফাণ্ড মোকলাই দিছে সেই ফাণ্ডবিলাকতো এই নেতাবিলাকৰ দুৰ্নীতি কৰা দেখা গৈছে গতিকে এই গোটেই বিষয়বিলাক মই ভাবোঁ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু মই ভাবোঁ যে এই বিশেষজ্ঞ কমিটি 2014 চনত যিখন কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ দল সংগঠনসমূহৰ যিখন বৈঠক হৈছিল সেই বৈঠকৰ যিটো সিদ্ধান্ত আছিল সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে আখৰে আখৰে পালন কৰিব লাগে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই নদী বান্ধটো বনাব নবনাব এটা সিদ্ধান্ত হ'ব গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সিদ্ধান্ত অটল আমি কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ তাৰিখত নামনি সোৱণশিৰিৰ যিটো জলবিদ্যুৎ প্ৰকল্প সেই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হোৱাটো বিচৰা নাই এটা কথা বাৰে বাৰে তেওঁলোকে শাসক পক্ষতে কৈ আছে যে অৰ্থনৈতিকভাৱে ৰাজ্য চৰকাৰখন লাভৱান্বিত হ'ব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ অৰ্থনৈতিকভাৱে কেতিয়াও অসম লাভৱান্বিত নহয় বৰঞ্চ ক্ষতি হ'ব যে কেৱল মাত্ৰ 25 মেগাৱাট আমি বিদ্যুৎ পাম যে এফেক্টেড ষ্টেট হিচাপে উত্তৰ পূৰ্বাঞ্চলত আমি সকলোৱে জানো 1 লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ গৈ আছে আজি কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এটা প্ৰকল্প যিটো প্ৰকল্প আমাৰ ৰাজ্যখনৰ গাতে লাগি আছে আৰু সেইকাৰণে আমি এফেক্টেড ষ্টেট হিচাপে কেৱল মাত্ৰ 1.25% বিদ্যুৎ বিনামূলীয়াকৈ পাম বাকী যিবিলাক ডেম বনাই আছে বাকী যিবিলাক বৃহৎ নদীবান্ধ উত্তৰ পূৰ্বাঞ্চলত বনাই আছে তাৰ পৰা আমি 1 মেগাৱাটো বিদ্যুৎ বিনামূলীয়াকৈ নাপাওঁ গতিকে আমি ইয়াৰ পৰা আমি 25 মেগাৱাট আজিৰ তাৰিখত বিদ্যুৎ পাম গতিকে 25 মেগাৱাট বিদ্যুতে কেতিয়াও অৰ্থনৈতিকভাৱে ৰাজ্যখন লাভৱান্বিত নহয় এই তিনিখন জিলা মানুহক এনেকৈ বন্ধকত ৰাখি আন এটা বিষয় যিহেতু ইয়াতে অৰুণাচলত এই বান্ধটো নিৰ্মাণ হৈছে অৰুণাচলৰ চৰকাৰে বা অৰুণাচল গভৰ্ণমেণ্টে ইয়াতে 12% বিদ্যুৎ বিনামূলীয়াকৈ পাব সেই কথাটো অসমৰ মানুহে জনাটো উচিত অৰ্থাৎ ইয়াত যদি 2000 মেগাৱাট বিদ্যুৎ উৎপাদন হয় তেনেহ'লে অৰুণাচল চৰকাৰে 240 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাব গতিকে 240 মেগাৱাট বিদ্যুৎ বহুত বিদ্যুৎ যিমান বিদ্যুৎ আজি অসম চৰকাৰে উৎপাদন কৰিব নোৱাৰে বহু সময়ত 240 মেগাৱাট বিদ্যুতে গোটেই অসমখনত জোৰা মাৰে আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে বা আমাৰ শক্তি বিভাগে গতিকে 240 মেগাৱাট বিদ্যুৎ যদি কেৱল এইটো ডেম্পৰ পৰাই পায় তেনেহ'লে মই ভাবোঁ অৰুণাচল মানুহৰ কোনো ক্ষতি নহয় অৰুণাচলৰ প্ৰত্যেক ঘৰ মানুহকে একোটা ফ্লেট কেইবা লাখ টকীয়া এটা বিলাসী ফ্লেট গুৱাহাটীত কিনি দিব পাৰিব কিন্তু আমাৰ ধেমাজি মানুহৰ কি হ'ব কিন্তু আমাৰ লখিমপুৰৰ মানুহৰ কি হ'ব আমাৰ মাজুলীৰ মানুহৰ কি হ'ব বা কাজিৰঙাৰ অৱস্থা কি হ'ব সেই কথাটো কোনোদিনে অনুধাৱন কৰিব পৰা নাই আনহে নালাগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি নিজেও ভাবোঁ এটা দায়িত্বশীল আমি সংগঠন আমি কেতিয়াও ভাইলেন্স কামনা নকৰোঁ আমি কেতিয়াও অগণতান্ত্ৰিক নহয় সেই কথাটো যোৱা 40 বছৰে ইতিহাসৰ পাতত লিখা আছে কিন্তু আমাৰ দৰে এটা সংগঠনক এনেধৰণে তেওঁলোকে গেটখন বন্ধ কৰি দিয়া হৈছে যে তাত বৃহৎ নদীবান্ধৰ কি ক্ষয়ক্ষতি হৈছে বা কেনেধৰণে কি অৱস্থাত আছে সেই বিষয়ে আমাক জানিবলৈ দিয়া হোৱা নাই আনহে নালাগে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ চৰ্দাৰ সাংবাদিক বন্ধুসকলকো যাবলৈ দিয়া হোৱা নাই গতিকে এখন গণতান্ত্ৰিক দেশত এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হৈ আছে তাত যদি আমি ৰাইজে আমি চাব নোৱাৰোঁ সাংবাদিকসকলে চাব নোৱাৰে তাৰ মানে কি চলি আছে তাত নিশ্চয় কিছুমান অনিয়ম চলি আছে যিটো অনিয়মে হয়তো যোৱা দিনবিলাকত অসমৰ মানুহক ক্ষতি কৰিব গতিকে অসমৰ মানুহৰ আন্ধাৰত ৰাখি যিটো ডেম বনাবলৈ গৈ আছে যিটো প্ৰকল্প বনাবলৈ গৈ আছে এই প্ৰকল্পটো মই ভাবোঁ কেতিয়াও বনাবলৈ দিয়া উচিত নহয় গতিকে আমি পুনৰবাৰ আমি NSPC কৰ্তৃপক্ষক কৈছোঁ যে আমাক প্ৰথমতে সাংবাদিক বন্ধুসকলক আৰু আমাক এই NSPC যিটো ডেম সেইটো চাবলৈ দিব লাগে নহ'লে কিন্তু আমাৰ প্ৰতিবাদ অব্যাহত থাকিব